হেৰি কি কৰে কি কৰা দেখিছে? একো কৰা নাই। কি একো কৰা নাই? আপুনি কৰ্দৈ ছিঙি থকা নাই? ফাঁকি কিয় দিছে? যদি আপুনি দেখিছেই মই কৰ্দৈ ছিঙি আছোঁ তেন্তে সুধিছে কিয়? কিয় নুসুধিম? আপুনি মোক কৰ্দৈ ছিঙি থাকিব আৰু মই নুসুধাকৈ থাকিম। আপোনাৰ কৰ্দৈ কেনেকৈ হ'লহে? এই গছজোপাহে কৰ্দৈ। গছজোপা মোৰ মানে আমাৰ। আপোনাৰ গছ কেনেকৈ হ'লহে? গছজোপা মালিকৰহে। কাৰণ এইটো ঘৰত এতিয়া মালিক নাথাকে, আমি ভাড়াত থাকোঁ। আপোনালোক ঘৰত ভাড়াত থাকিল বুলিয়েই গছজোপা আপোনালোকৰ হৈ যাব নেকি? হ'বতো, কিয় নহ'ব? 10টো মই ভাড়া দি থাকোঁ। আপুনি ঘৰটোৰহে ভাড়া দিয়ে, গছজোপাৰ ভাড়া নিদিয়ে নহয়। সেই ভাড়াতীয়া একদম ভাড়াতীয়া হৈ থাকিব। সেই মালিক বনিবলৈ নাযাব। হেৰি ডাঙৰীয়া, মালিকটো আপুনিও নহয়, তেতিয়াহ'লে কাকো নুসুধাকৈ মনে মনে কিয় কৰ্দৈ ছিঙিছে? ছিঙিমেই। আপুনি কোন হয়? আপোনাক মই কিয় সুধিম? হেৰি চেহেৰাটো বেয়াই, অন্ততঃ কথাকেইটাকে ভালকৈ কওকচোন। মোৰ চেহেৰাত ধৰি কথা ক'লে যে? আপোনাৰ নিজৰ চেহেৰাটো এবাৰ আইনাত চাই লওকচোন। বেছি ফাল্টু কথা কৈ নাথাকিব দেই, এতিয়া ইয়াৰ পৰা যাওক, নহ'লে কৈ দিছোঁ কিন্তু কথা বেয়া হৈ যাব। কি কথা বেয়া হ'ব হা? কি কথা বেয়া হ'ব? মই কৰ্দৈ ছিঙিমেই, চাওঁচোন কোনে কি কয়। কি হৈছে ইয়াত? চাচোন ক'ৰ মানুহ আহি পেলাই আমাৰ কৰ্দৈবোৰ ছিঙি আছে। মই ক'লত আকৌ মোৰ লগতহে কাজিয়া কৰিছে। হেৰি মহাশয়, কিয় এনেকৈ মনে মনে আহি লোকৰ বাৰীত সোমাইছেহি? মই কৰ্দৈ পাৰিবলৈহে আহিছোঁ। ৱাহ, ইয়াৰ কথা শুনচোন। এইখন কি বাপেৰৰ বাৰী পাইছ? এইজোপা কি মাৰে উঠিছিলে তোৰ? মোৰ বাপেৰৰ নহয়, কিন্তু তোৰ বাপেৰতো নহয়। ঐ, বাপেৰত ধৰি কথা নকবি। তই ক'ব পাৰ, খালি মইহে ক'ব নোৱাৰোঁ। বেছি কথা নকবি, একে চৰত 32টা শৰাই দিম। আৰু মই কি চাই থাকিম? মই মেখেলা পিন্ধি অহা নাই নহয়, একেটা ঘোচৰত 34টা দাঁত শৰাই দিম। হেৰ' মূৰ্খ, মানুহৰ 34টা দাঁত থাকে নেকি? 32টা ইয়াৰ, 2টা তোৰ। ইয়াৰ কথা শুনচোন। ঐ, ইয়াক ভালকৈ পিটন দে আৰু ইয়াৰ পৰা খেদ। ঐ, ভালে ভালে কিন্তু তই এতিয়া ইয়াৰ পৰা যা, নহ'লে কিন্তু কথা বেয়া হ'ব। আহিছ নিজেই, কিন্তু তোক লোকেহে ইয়াৰ পৰা দাঙি নিব লাগিব আকৌ। কিয় লোকে দাঙি নিব লাগিব? নিজে আহিছোঁ নিজেই যাম, আৰু কৰ্দৈ লৈহে যাম। ৰচোন ৰ তই কেঁচা কৰ্দৈখিনি কি কৰিবি অ'? মোৰ কথাহে, কেঁচা কৰ্দৈ মই কেঁচাকৈ খাওঁ, আচাৰ বনাই খাওঁ, ভাজি বনাই খাওঁ। তোক কিয় লাগে? 1 মিনিট। কেঁচা কৰ্দৈ ভাজি খাব পাৰি নি? হেই, তই ইয়াত ফকতীয়া কথাবোৰ কেলৈ শুনিছ? ইয়াক ভালকৈ পিটন দে আৰু ইয়াৰ পৰা খেদ। মই কিন্তু শেষবাৰৰ বাবে কৈছোঁ, তই যদি ইয়াৰ পৰা এটাও কেঁচা কৰ্দৈ ছিঙ, কথা কিন্তু বেয়া হ'ব। ঠিক আছে, কৰ্দৈ নালাগে, তেতিয়াহ'লে মই জলফাই অলপমানকৈ লৈ যাম। তই পাগল নেকি হা? কৰ্দৈ এৰি তই এবাৰ জলফাইত ধৰিলি? আহিলোঁ যেতিয়া তোক কিবা এটা লৈ যাবই লাগিব। কিবা এটা নহয়, তোক এতিয়া মই বহুত কিবা কিবি দি পঠিয়াম ৰ। আৰে ৰাতুলা দেখোন, আপুনি কেতিয়া আহিলে? তই ইয়াক চিনি পাওঁ? আৰে আমাৰ মালিকৰ ডাঙৰ ল'ৰা, আকৌ গুৱাহাটীত থাকে। চৰি দাদা, বেয়া নাপাব দেই। আপুনি প্ৰথমে আমাক ক'ব লাগিছিল। নাই, মই মানে চাব বিচাৰিছিলোঁ তোমালোকে আমাৰ ঘৰটোত কেনেকৈ আছা। ভাল লাগিল। তোমালোকে বাৰীত থকা গছ কেইজোপাই যেতিয়া ইমান কেয়াৰ লৈছা, তেন্তে ঘৰখনৰ চিন্তা কৰাৰ আৰু মোৰ কোনো প্ৰয়োজন নাই, নহয় জানো? এটা কাম কৰিবা, তোমালোকে এই কৰ্দৈ আৰু জলফাইখিনি পাৰি মোৰ ঘৰত দি দিবা, মই গুৱাহাটীলৈ লৈ যাম। ঠিক আছে, কিন্তু কি? মানে কলি জলফাইবোৰ নি আপুনি কি কৰিব? গুৱাহাটীত চব চলে। এতিয়া জলফাই আৰু কৰ্দৈ পাৰি দি থৈ আহিবি, মই কিন্তু নোৱাৰোঁ দেই। ময়ো নোৱাৰোঁ দেই এইবোৰ। আৰে তেতিয়াহ'লে মই অকলে কেনেকৈ পাৰিম? ময়ো নোৱাৰোঁ। মালিকৰ পুতেক হ'ল কি হ'ল? আমি তাৰ চাকৰ নেকি? 10টো মই ভাড়া দি আছোঁ, এনেই থকা নাই নহয়। নিজেই পাৰিলোঁ। এতিয়া এনেকৈ বহি থাকিবি নে কিবা এটা কৰিবি? ৰাতিপুৱাই মালিকৰ পুতেকে আহি মাথাটো বেয়া কৰি গ'ল, এতিয়া মাথাই কামেই কৰা নাই। কৰ্দৈ আৰু জলফাইকেইটা বিকি দুদিনমানৰ খৰচ উলিয়াম বুলি ভাবি আছিল নহয়। খা বাপেকে এতিয়া খুন্দা কলটো। সেইবোৰ বাদ দে, আজি কি কৰিবি সেইটো ক। মানে ৰাতিৰ খানাটোৰ কথা কৈছোঁ, এতিয়াৰ পৰা যোগাৰ কৰিলেহে কিবা এটা হ'বগৈ। মোৰ ওচৰত 300 টকা এটা আছে। মোৰ হাততে 20 টকাটোৰ বাহিৰে আৰু একো নাই দেই। আৰে তোৰ ওচৰত পইচা থাকে কোনদিনাখননো? তই শুকাই থাক। ঠিকেই কৈছ, আজি তই মালটো খুৱাব লাগিব। মই বাৰু মাংসটো দিম, আৰু তই আলু পিঁয়াজ মছলা এইবোৰ আনিবি, আৰু মালটো কিন্তু তই আনিবি আকৌ। হ'ব দে, তহঁত যাচোন, মাংসৰ বাকী বস্তুবোৰ যোগাৰ কৰ। মই বাৰু মালটো কিবা এটা কৰিম। ব'ল একেলগে যাওঁ ব'ল। আৰে তহঁত যাচোন, মই পইচাটো যোগাৰ কৰি গৈ আছোঁ। চাবি আকৌ, পইচা নাপাবলৈ নকবি। কি কৰোঁ, কাক বিচাৰোঁ? সেইদিনা ৰমেনে কৰা টেকনিকটোকে এপ্লাই কৰি চাওঁ নেকি বাৰু? সেইটো কাম কৰিলে পইচা ঘূৰাই দিয়াৰ টেনশ্যনো নাথাকিব। ভালেই হ'ব।
কওকচোন। দাদা এই কাম এটা কওকচোন 20 টকা দিয়ক 20 টকা? কিন্তু কিয় 20 টকা কিয় লাগে? 20 টকা নাই যদি 10 টকা এটাকে দিয়কচোন কিন্তু 10 টকা কিয় দিব লাগে? মই খুজিছোঁ সেইকাৰণে দিয়ক কিয় 10 টকা খুজিছা? তুমি ভিখাৰী নেকি? তাৰ মানে আপোনাৰ মতে 10 টকা বিচৰাজন ভিক্ষাৰী? নহয় নহয়, মই সেইটো ক'ব বিচৰা নাই। কিন্তু আপুনিতো সেইটোৱে কৈছে। আৰে কৈছোঁ হয়, কিন্তু সেয়া আপুনি মানি ল'লে নহয়, মোক আপুনি ভিক্ষাৰী বুলি কৈছে। আৰে বাবা, ভিক্ষা খুজিলে ভিক্ষাৰী বুলিয়েতো কয়। কিন্তু মই ভিক্ষা খুজিলোঁ কেতিয়া? তুমি এতিয়া যিটো কৰি আছা সেইটো ভিক্ষা খোজা বুলি কয়। কি এইটো ভিক্ষা খোজা বুলি কয়? অঁ তো কয় আকৌ। তেতিয়াহ'লে আপোনাৰ মিছেছটো বহুত ডাঙৰ ভিক্ষাৰী। কি ফাল্টু কথা ক'বলৈ আহিছোঁ? কাণতলী হাঁহ চিনি পাওঁ? সেয়া আপোনাৰ খং উঠিলে নহয়। আৰে মোৰ মিছেছক ভিক্ষাৰী বুলি ক'লে মোৰ কি খং উঠিব? সেয়া চাওক, আপোনাৰ মিছেছক এবাৰ ভিক্ষাৰী বুলি কওঁতে আপোনাৰ খং উঠিলে। আপুনিতো মোক বাৰে বাৰে ভিক্ষাৰী বুলি কৈ আছে, মোৰ কি খং নুঠিব? আৰে ভিক্ষা খুজিলে ভিক্ষাৰী বুলিয়ে ক'ম, আৰু কি বুলি ক'ম? আৰে এইটো মোৰ কাম। সেইটোকে কৈছোঁ যে তুমি যিটো কাম কৰি আছা সেইটোক মানুহে ভিক্ষা খোজা বুলি কয়। সেয়া আপুনি আকৌ কি আপুনি আকৌ? আপুনি মোক আকৌ ভিক্ষাৰী বুলি ক'লে? হেৰা, ৰাতিপুৱাই তুমি আহি মোৰ ঘৰৰ বেল বজাই কোনো কথা নাই বতৰা নাই 10 টকা বিচাৰিছা, মই তোমাক ভিক্ষাৰী বুলি নকয় কি বুলি ক'ম? আৰে মানুহে সহায়োতো বিচাৰিব পাৰে। চাওক, মই যদি আহি আপোনাক ভগৱান নামত 10 টকা, আল্লাৰ নামত 10 টকা বিচাৰিলোহেঁতেন, হয়তো আপুনি দিলেহেঁতেন, নহ'লে নিদিয়াকৈ দৰ্জা মাৰি সোমাই থাকিলেহেঁতেন। কিন্তু মই সেইটো কামকে আপোনাৰ আগত ভদ্ৰভাৱে খোজাৰ কাৰণে আপুনি মোৰ লগত তৰ্ক কৰিছে। আচ্ছা ঠিক আছে বাৰু। কি ঠিক আছে? একো ঠিক নাই। আপুনি সোনকালে যাওক আৰু 10 টকা লৈ আহক। কিন্তু এটা কথা, তোমাক চাওক, এতিয়া আকৌ আপুনি মোক নুসুধিব যে 10 টকাটো কিয় লাগে। কিন্তু মোৰ পকেটৰ পৰা যেতিয়া তোমাক 10 টকাটো দিম, মইতো জানিব লাগিব 10 টকাটো তোমাক কিয় লাগে। দাদা আপুনি মোক 10 টকাহে দিব। চাওক, আপোনাৰ চেলাৰী নিশ্চয় 30-40 হাজাৰ। কি ফাল্টু কথা ক'বলৈ আহিছে? কি 30-40 হাজাৰ? 10 টোমত মই 60,000 টকা দৰমহা পাওঁ। সেয়া 60,000 টকাৰ পৰা আপুনি মাত্ৰ মোক 10 টকা এটাহে দিব। সেইটো দিবলৈ আপুনি ইমান কিয় চিন্তা কৰিছে? আৰে চিন্তা কৰা নাই, কিন্তু কি কিন্তু আকৌ? নাই হোৱা যদি যাওক যাওক, সোনকালে আনকগৈ। মোৰ দেৰি হৈছে নহয়, আৰু বেলেগৰ ঘৰলৈও যাব লগা আছে। আৰু বেলেগৰ ঘৰলৈ যাব লাগে মানে? দাদা আপুনি কি ভাবিছে আপোনাৰ 10 টকাটোৱে মোৰ সমস্যা সমাধান হৈ যাব? তোমাৰ কি সমস্যা হৈছেনো? না না দাদা, আপুনি মোক 10 টকাহে দিব, 10,000 নিদিয়ে নহয়। যে পুৰা ৰাম কাহিনী মই আপোনাক শুনাম। 10 টকা দিয়াৰ পাছত আপুনি মোক পৰা 20 টকা লৈ ল'ব। দিয়ক দিয়ক দিয়ক, সোনকালে দিয়ক। দিছোঁ এই ৰ'বাহে। এই 10 টকীয়া নাই 20 টকীয়াহে আছে। দিয়ক হে, 10 টকা আৰু 20 টকাৰ মাজত পাৰ্থক্যও 10 টকাহে। হ'ব দিয়ক, আপুনি মোৰ পৰা 40 টকা লৈ ল'ব। এতিয়া যাওক যাওক, সোনকালে দৰ্জা মাৰি সোমাই থাকক। কিয়? নহ'লে টকা বিচাৰি আৰু কোনোবা আহিব পাৰে। কিমানক দি থাকিব? এনেকৈ দি থাকিলে এদিন আপুনি মোৰ জেগাত আহিব লগা হ'ব। উহ, 20 টকাৰ কাৰণে বহুত এনাৰ্জি খৰচ কৰিব লগা হ'ল দেই। যাওঁ, এতিয়া হাজোকা ঘৰলৈ যাওঁ। আৰু 3 ঘৰমান গ'লে হৈ যাব। বছ, আজিৰ যোগাৰ হৈ গ'ল। কি হ'ল, তহঁত বহি আছ যে? মাংস চাংস নবনাও কিয়? এই ৰচোন, সন্ধিয়া লাগিছেহে, গোটেই ৰাতিটো আছেই। হ'লেও লাহে লাহে বনাবলৈ আৰম্ভ কৰি দিব লাগে আৰু, তেতিয়াহে সময়ত হ'বগৈ। মালটো এনেকৈ আনি মুখা কৰি উঠিব নোৱাৰি দেই। ঐ ৰ তেতিয়াহ'লে, মই মাংসখিনি মেৰিনেট কৰি থৈ আহোঁ। ঐ চানা পেকেটকেইটা লৈ আহিবি, আৰু গ্লাছো। ঐ লগতে প্লেট এখনো আনিবি। এক্সাম পালেহি জানানে? আজি লাষ্ট আৰু একেবাৰে এক্সাম শেষ কৰিহে পাৰ্টি কৰিম। তাকেহে, এইবাৰ যদি মোৰ বেগকেইটা নুঠে শেষেই বুজিছ। এই শেষেই হ'ল বুজিছ। কি হ'ল আকৌ? পইচা কাৰ ওচৰত আছে? মোৰ ওচৰত নাই দেই, যি আছিলে মাংস লৈ আহিলোঁ। মোলৈ চাইটো লাভেই নাই, মইহে জানো মালটো কেনেকৈ যোগাৰ কৰিছোঁ। কিন্তু পইচা লাগেনো কেলে? চব দেখোন যোগাৰ হ'লেই। মছলা, এটা চিকেন মছলা আছে, গৰম মছলা আছে। এতিয়া মাংস বনাওঁ কেনেকৈ? ৰক্তিমৰ দোকানৰ পৰা বাকীকে লৈ আগে যা। মই নাযাওঁ দেই, আগৰে বহুত পইচা দিবলৈ আছে। সেইডালে বাৰু বকি থাকে অ'। তেতিয়াহ'লে কি কৰা যায় এতিয়া? তোক গৰম মছলা চিকেন মছলা দুটা লাগে নে যিকোনো এটা হ'লেই হ'ব? গৰম মছলা পেকেট হ'লেই হ'ল আৰু। তেতিয়াহ'লে মই গ'লোঁ আহিলোঁ। আকৌ বোলে তোৰ ওচৰত পইচা নাছিলে, ক'বা আনিবি? কিবা এটা যোগাৰ কৰি আনিম আৰু, তহঁতে আলু পিঁয়াজকৈ কাটি ৰেডি কৰচোন। চাবি কিন্তু মই অহাৰ আগত বটল নুখুলিবি। নুখুলো দাদা। হ'ব। দাদা, গৰম মছলা আছে? আছে, কিমান লাগিব? কিমান আছে? আৰে
কি কিমান আছে আপুনি কওক কিমান লাগে 100 গ্ৰাম 200 গ্ৰাম 50 গ্ৰাম কিমান লাগে 100 গ্ৰাম এটা দিয়ক এইটো লওক 80 টকা কি কৰি আছে পইচা দিয়ক এইটো গৰম মছলা নি কিয় এইটো দেখোন ঠাণ্ডা হয় ঠাণ্ডা মানে গৰম মছলা নহয় জানো কি বাৰে বাৰে সুধি আছে পঢ়িব নাজানে নেকি তাত লিখাই আছে দেখোন গৰম মছলা বুলি যদি গৰম মছলাই হয় তেন্তে ঠাণ্ডা কিয় এইটো কি কথা কয় হে গৰম মছলা হ'ল বুলি গৰম হৈ থাকিব নেকি অঁ হ'ব লাগেতো হেৰ এইটো গৰম মছলাই হয় কিন্তু এইটো ঠাণ্ডা হয় কাণৰ তলত এনেকুৱাকৈ দিম নহয় তই ঠাণ্ডা হৈ যাবি কাণৰ তলত এনেকৈ দিলে ঠাণ্ডা নহয় নহয় গৰমহে হয় ঐ তোক লাগে কি গৰম মছলা তেতিয়াহ'লে এইটো কি ঠাণ্ডা মছলা তই পাগল হ'লি নেকি এই গৰম মছলাটো ঠাণ্ডা মছলা কেনেকৈ হ'ব কাৰণ এইটো যে ঠাণ্ডা গৰম কিয় হ'ব হে গৰম কিয় হ'ব আৰে আপুনি কিয় গৰম হৈছে উল্টা পুল্টা কথা কৈ মোৰ মূৰটো গৰম কৰিছ আৰু সুধিছ মই গৰম কিয় হৈছোঁ কিন্তু দাদা গৰমটো এইটোহে হ'ব লাগে আপুনি কিয় গৰম হৈছে ঠাণ্ডা মছলা দি ঐ তোৰ মতে কি গৰম মছলা গৰম হ'ব লাগে কিয় ঠাণ্ডাৰ বটলটোতো ঠাণ্ডা নহয় হয় তো তেতিয়াহ'লে গৰম মছলা গৰম হ'ব লাগে নালাগে হে ভগৱান ক'ৰ পৰা আহিছ তই এই দুদিন চাবলৈকে মই দোকান খুলিছোঁ নেকি হা তেতিয়াহ'লে কি কাৰণে খুলিছিলনো মোৰ কথা বাদ দে তোৰ কথা ক তোক 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 কোনে খুলিলে মোৰ কি খুলিলে তোৰ শিকলি যিডাল খুলি আহি তই মোৰ মূৰটো চুবাই আছ এইটো দে সেইটো দে গৰম মছলা ঠাণ্ডা মছলা নাই যা গৰম মছলা নাই প্ৰথমতে ক'ব লাগে মোৰ সময়বোৰ আপুনি এনেই নষ্ট কৰিলে তোৰ সময় নষ্ট নহয় সময় বেয়া হ'ব এতিয়া মোৰ মাথা গৰম হোৱাৰ আগতে তই ইয়াৰ পৰা যা নহ'লে মই কি কৰিম ঠিক নাই আগতে ঠিক কৰি লওক কি কৰিব তই গলি নে ইয়াৰ পৰা ক'লৈ যাব লাগে ৰ তোক ক'লৈ যাবি মই ৰাস্তা দেখাই আছোঁ ৰ ঐ ক'লৈ গলি আপুনি মাতিছিল মোক তোক মই ৰ অঁ নিলে মোক গৰম ঠাণ্ডা মছলা নিলে ঐ ঐ ঐ এক্সাম শেষ হ'লে কিন্তু লগালগ ঘৰলৈ নাযাওঁ আকৌ এই লগালগটো এনেও নাযাওঁ কেইদিনমান থাকি পাৰ্টি চাৰ্টি কৰি লাহে লাহেহে যাম তাকেহে এনেকৈনো ক'ত থাকিব পাম আৰু কিয় নাপাম গৌতমৰ ঘৰত সন্ধিয়া গোটেইটা লগ হ'ম আকৌ মনে সদায় ক'ত আহিব পাৰে মোক দেখিলি ই এতিয়া ফালৰি কাটিলেই নহয় অ' তই দেখোন মোৰ ঘৰৰ কথা গম পাই দেখোন সেইবোৰ আমি একো নাজানো আমি বিচাৰিলে মুঠতে তোক পাবই লাগিব অঁ ঠিকেই কোনো বাহানা নচলিব তথাপি মই জানবি ৰেডি আছে বে আমাক তোকহে লাগে তোৰ জানটোলৈ আমি কি কৰিম ইয়ে দোস্তি কি মানুহে আপুনি নেলাগে নেকি আংকল ঐ কাক আংকুল বুলি ক'বলৈ আহিছ অন্ধ নেকি আপুনি আপোনাৰ বাহিৰত কোনোবা আছে জানো ইয়াত আপোনাকে কৈছোঁ আংকল ঐ কি কথা কৈছ মোক কোনটো এংগলৰ পৰা আংকুল দেখিলি আংকল নহয়নো কি আপুনি কি নিজকে কিউট বয় হৈ আছোঁ বুলি ভাবিছে নেকি আংকল কালি পৃথিৱীলৈ আহি পৰশীৰ গীত নাগাবিহঁত এটা কাণতলীয়াৰ চব তহঁতৰ ফৰফৰণি নাইকিয়া কৰি দিম চালা কণ জলকীয়া গুৰি দাঁতত পেলাই যেতিয়া চুমাম গম পাবি তেতিয়া কণজলকীয়া কিমান জাল জানে নহয় তিনিটাকৈ কণজলকীয়া আছোঁ তিনিটাকে যদি আপুনি চুবাই আপোনাকে 3 পূৰণ দিব গম পাব তেতিয়া তিনিটা আছৰ কাৰণে কি মোক দম দিবলৈ আহিছ নেকি এটা ফোন কৰিম 4টা মানুহ গোট খাই যাব তেতিয়া গম পাবি বাদ দিয়ক হে আমি ফোন কৰিবই নালাগে এটাহে চিঞৰ মাৰিম গোটেই অঞ্চলৰ মানুহ গোট খাই যাব হয় নেকি 1 মিনিট ৰ মাতক কাক মাতে মাতক চাওঁ কোন আহে ৰ 1 মিনিট ৰ তহঁতক শিক্ষা দি আছোঁ মই হেল্ল' ৰোহন 2 মিনিটৰ ভিতৰত মই পঠিওৱা লোকেশ্যনলৈ আহ বৰ জেং এটা হৈ গ'লো মই অফিচত আছোঁ এতিয়া যাব নোৱাৰোঁ বছ আছে আৰে বছককৈ 2 মিনিটৰ বাবে আহিব নোৱাৰ নেকি
আচোন ভাই জেং এখন হৈ গ'ল। মই নোৱাৰোঁ বুলি কৈছোঁ নহয়, বছে নিদিয়ে। ৰাখ ৰাখ, বছে মাতিছে। কি হ'ল আংকুল, কোনো নাহে নেকি? আংকল মাতক মাতক, কাক মাতে মাতি দিয়ক। অঁ তহঁতৰ মাৰ খাবলৈ বৰ খজুৱতি হৈ আছে ন? এবাৰ মোৰ লগৰকেইটাক আহিবলৈ দে, মুতি যাবি তহঁতি। হ'ব হ'ব, মাতক আগতে, চাই ল'ম কোন আহে। হেল্ল' বীৰেণ, ক'ত আছ তই? মইতো শহুৰৰ ঘৰলৈ আহিলোঁ। শহুৰৰ ঘৰ? কি কৰিবলৈ গৈছ? এনেই মানুহজনীয়ে ক'লে গুচি আহিলোঁ। কিয়, কি হ'লনো? কেতিয়া আহিবি? আবেলি মানে যাম। কিয়? মই লোকেশ্যন পঠিয়াইছোঁ, তই এতিয়া ইয়ালৈ আহ। বৰ ডাঙৰ জেং এখন হ'ল। তই পাগল হ'লি নেকি? মই এতিয়া কোনো কাৰণত যাব নোৱাৰোঁ। এই ঘৈণীৰ পৰা মোক মাৰ খুৱাব বিচাৰিছা নেকি হা? এই ৰাখ ৰাখ ৰাখ, মোক শহুৰ পৰাই মাতি আছে ৰ। কি হ'ল আংকুল, কোনো ফোন নাই থোৱা নেকি? হেল্ল' দিলীপ, ক'ত আছ তই? শুন, মই লোকেশ্যন পঠিয়াই দিছোঁ, তই 2 মিনিটত ইয়ালৈ আহি যা। অবে চালে, তই মোক প্ৰথমে এটা কথা ক, ইমান দিনে যে তোৰ খবৰ নাই, আজি হঠাৎ মনত পৰিল যে? আৰে ভাই বিজি আছিলোঁ, সেইকাৰণে। আহি জানা ভাই, কিয়নো বেয়া পাই আছ? কিয় বেয়া নাপাম হা, কিয় বেয়া নাপাম? দৰকাৰ পৰিলেহে মনত পৰাবোৰ বন্ধু হ'ল নেকি? এনেইতো মোলে তোৰ মনতেই নপৰে। আৰে কিয় নপৰে, তোলে মনত মোৰ পৰিয়ে থাকে। হয় নেকি? সেইবাবে মোৰ বাৰ্থডেত না তোৰ ফোন আহিল না মেছেজ আহিল। মোলৈ তোৰ কিমান মনত পৰে মোৰ বুজিবলৈ বাকী নাই। আৰে ইমান ডাঙৰ হ'লি, বাৰ্থডে চাৰ্থডে কথাত লাগি থাকে নেকি? আহ না ভাই, বৰ ডাঙৰ জেং এখন হৈ গ'ল। চা ভাই, মই এতিয়া চৰকাৰী চাকৰি কৰোঁ। তোৰ গতে য'তে ত'তে কাজিয়া কৰি থাকিবলৈ মোৰ সময় নাই। নিজৰ প্ৰব্লেম নিজেই ছল্ভ কৰ। আৰে দোস্ত, বুজি পা না প্লিজ, ইজ্জতৰ কথা আছে। স্কুল কলেজৰ ল'ৰা ছোৱালীৰ হাতত মই মাৰ খাম এতিয়া। মইতো বিচাৰোঁ তই মাৰ খা, তোক ভালকে ধুলাই দিয়ক। চালা মতলবী। হেট, ফোন ৰাখ, ফোন ৰাখ। আৰে আৰে শুনচোন। আৰে আংকল, সোনকালে কাক মাতে মাতক। ইমান সময় আমি দুখন কাজিয়া কৰিলোহেঁতেন। আহিব ৰ, বিজি আছে সকলো, চাকৰি বাকৰি কৰে। তহঁতৰ দৰে সকলো ফ্ৰী নাথাকে নহয়। হেল্ল' ৰমেন, অ' দীপক, ফ্ৰী আছ? নাই। ভাস্কৰ, কি কৰি আছ? প্লিজ কোনোবা এটাতো আহ। এনেকুৱা নকৰিবি ভাই, 12 বছৰ দুষ্টি, কিয় এনেকুৱা কৰি আছ? হেল্ল' ৰাকেশ, আৰে ইয়াৰ কাজিয়া হৈ গ'ল, আহি জানা। পেট্ৰল ভৰাই দিম, পৰঠা খুৱাই দিম, আহি জানা। ঐ, তইতো আমাক পৰঠা খোৱাৰ কথা আছিলে। খুৱাম, চব পাহৰিলেও খোৱা কথা নাপাহৰ হ'ব কিন্তু। কি হ'ল? সময় নাই? মাল খাবলৈ কিন্তু সময় আছে। কি হ'ল? গাৰ্লফ্ৰেণ্ড লগত আছে? হ'ব, তাতে থাক। চালা প্ৰয়োজনত যদি নাহেই, এনেকুৱা বন্ধু কিহৰ দৰকাৰ আছে? ঐ নিশা, তোৰ বয়ফ্ৰেণ্ডটো গুণ্ডা আছিল নহয়? কি ব্ৰেকআপ হৈ গ'ল? ঐ শুন, তই আহি যা, আজি বছৰৰ লগত কথা পতাই দিম। কি কাম হৈ গ'ল? মোৰ প্ৰয়োজন নাই। কি হ'ল আংকল, কোনো নাহে নেকি? সকলো নিজৰ নিজৰ কামত বিজি। তেতিয়াহ'লেনো ইমান ডাঙৰ ডাঙৰ কথা কিয় কৈছিল? বেটা, তহঁতৰ বয়সত মোৰো বহুত বন্ধু আছিলে। 24 ঘণ্টাই মোৰ আশে পাশে ঘূৰি ফুৰিছিল, আৰু এটা ফোন কলত সকলো দৌৰি আহিছিলে। এতিয়া পিছে এইবোৰ বন্ধু ক'লৈ গ'ল? বন্ধুত্বৰ মাজত দায়িত্ব আহি গ'ল। সকলো নিজৰ নিজৰ জীৱনত বিজি হৈ গ'ল। কোনোবা অফিচত বিজি, কোনোবা ব্যৱসায়ত বিজি, কাৰোবাৰ ল'ৰা ছোৱালীৰ বেমাৰ, কাৰোবাৰ মাক বাপেকৰ বেমাৰ, কোনোবা ফুৰিবলৈ গৈছে, কোনোবা আকৌ শহুৰেকৰ ঘৰলৈ গৈছে। কাৰো ওচৰত সময় নাই। এইবোৰ চব বাহানা আংকল। বাহানা? আংকুল, বেটা, কেতিয়া ল'ৰাৰ পৰা দাদা হৈ যাবি আৰু দাদাৰ পৰা আংকুল হৈ যাবি গমেই নাপাবি। যেতিয়ালৈকে কলেজত আছ তেতিয়ালৈকে এনজয় কৰ। এবাৰ চাকৰি হৈ গ'লে, বিয়া হৈ গ'লে, এইবোৰ বন্ধু ক'ত হেৰাই যাব গমেই নাপাবি। আজি যি বন্ধু তহঁতৰ এটা কলত দৌৰি আহিছে, কাইলৈ সেই বন্ধুৱে তহঁতৰ কলেই ৰিচিভ নকৰিব। আৰে বেলেগক কি ক'ম, মই নিজেই তেনেকুৱা হৈ গ'লোঁ। কাৰোৰে খবৰ নলওঁ, বিয়া বাৰুত মাতিলে যাবলৈ সময় উলিয়াব নোৱাৰোঁ। নিজৰ কামত ইমানেই বিজি যে বন্ধুৰ বাৰ্থডে উইচ কৰিবলৈ পাহৰি যাওঁ। টকা পইচা বহুত ঘটিলোঁ, কিন্তু বন্ধু হেৰুৱাই পেলালোঁ। তোমালোকৰ মাজৰ বন্ধুত্ব সদায় জীয়াই ৰাখিবা, কেতিয়াও হেৰাই যাবলৈ নিদিবা। বন্ধুত্ব জীৱনৰ ডাঙৰ উপহাৰ। সঁচা বন্ধুত্ব ভাগ্যৰ বলতহে পায়। জীৱনত বন্ধুৰ বহুত প্ৰয়োজন। বন্ধুৰ স্থান আন কোনেও ল'ব নোৱাৰে। সময় কেনেকৈ গুচি যাব গমেই নাপাবিহঁত। আংকল, আমি আপোনাৰ লগত ধেমালিহে কৰি আছিলোঁ, বেয়া নাপাব। নিজতকৈ ডাঙৰৰ ওপৰত হাত উঠাবলৈ আমাক মা দেউতাই নাশিকোৱা। আমি আপোনাক আংকল আংকল কৈ মজাহে লৈ আছিলোঁ। তোমালোকক দেখি মোৰ নিজৰ কলেজৰ জীৱনলৈ মনত পৰি গ'ল। ব'লা
তোমালোকক আজি মই পৰঠা খুৱাম। মই কিন্তু দুটা খাম দেই আংকল। মোৰ দুটা খাম দেই। মই দুটা খাম দেই। হ'ব হ'ব ব'লা ব'লা হ'ব 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 হ'ব